বুঢ়ীজনী এইবোৰ ঢেৰ বস্তু আনিছে দেই। ফ্ৰিজ আনিছে, মেচিন আনিছে, এচিও আনিছে দেখোন। আমাৰ দিন ভাললে আহিছে আৰু এতিয়া আমি গৰমত নাথাকিলেও হ'ব আৰু। আমাৰ ইজনীয়ে আকৌ একো এডাল নানিলে, অকল বিচনাখন আৰু আলনাডালহে আনিছে। মা, আপুনি দেখোন জানে আমাৰ ঘৰৰ অৱস্থাৰ কথা। ইমান বছৰ হ'ল তেও আপুনি মোক একেটা কথাকে শুনাই থাকে। দেউতাই যেনে তেনে বিচনাখন আৰু আলনাডাল দি পঠাইছে আৰু তাতে কি দিব আপুনি ভাবকচোন। হ'ব যে এতিয়া মোৰ লগত মুখ চলাব নালাগে, খোৱাৰ ব্যৱস্থা কৰগে। ঠিক আছে মা। গুড মৰ্নিং মা। মা, মোৰ মানে আজি উঠা অলপ দেৰিয়ে হৈ গ'ল। হ'ব দিয়া, একো নহয়। তুমি আকৌ চহৰত ডাঙৰ দীঘল হোৱা ছোৱালী নহয়, অকণমান দেৰি হ'বই আৰু। মা, মই গা পা ধুই ৰেডি হওঁগে। মোৰ ব্ৰেকফাষ্টটো বুক ৰেডি কৰি থ'বলৈ ক'ব দেই। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। ডাঙৰবোৰে ঠিক কৰি থ'ব দিয়া সেইবোৰ। মায়ে মোক একেটা কথাকে সদায় শুনাই থাকে। ঘৰখনৰ সকলো কাম ময়ে কৰোঁ যদিও মই দুখীয়া কাৰণে দেখিব নোৱাৰে। এই শাড়ীখন পিন্ধিলত কিন্তু মোক আজি বহুত ধুনীয়া লাগিছে। চুমি, ভাত হ'ল, খাবলৈ আহা। ইছ ৰাম, ইমান ৰাতিপুৱা এবাৰ কোনে ভাত খায়? আমাৰ ঘৰত ইমান ৰাতিপুৱাই ভাত নাখায়। নহ'লে মায়ে ৰুটি বনায়, নহ'লে চেণ্ডউইচ। মই আকৌ ভাতহে বনালোঁ, তুমি নোখোৱা বুলি আকৌ গম নাপাওঁ নহয়। হ'ব দিয়ক, তেতিয়াহ'লে মোলৈ কফি একাপকে বনাই দিয়ক। আমাৰ ঘৰত কফি নাই নহয়, আমি চাহ খাওঁ। তুমি চাহ খাবা নাই? ইছ ৰাম, কি যে ঘৰলৈ মই আহিলোঁ আৰু একোৱেই নাই ঘৰখনত। হ'ব দিয়ক, তেতিয়াহ'লে মোলৈ ফল মূল কেইটামানকে যোগাৰ কৰক। আমাৰ ঘৰতে কল লাগিছে, তুমি সেয়াকে খাব পাৰিবা। মই আনিছোগে, ৰ'বা। মিনতিহঁত আহিছে হপলাই। আহ, ভিতৰতে বহিবি আহ। বৰমা, আমি নতুন বোৱাৰীজনী চাবলৈ আহিছিলোঁ আকৌ। আহিব ৰ, তাই ভিতৰত কিবা এটা কৰি আছে। বৰমা, আপোনালোকৰ ঘৰত দেখোন এইবোৰ ঢেৰ বস্তু আনি থৈছে। এই বুজিছ, আমাৰ বোৱাৰীজনী আনিছে আকৌ। এই গোটেইখন বস্তু নধৰাকে আনিছে আৰু। ধনী ঘৰ ছোৱালী যে, সেইটো কাৰণে ঘৰৰ পৰা সকলো বস্তু দি পঠিয়াইছে। হয় নেকি বৰমা? এচিও আনিছে বুজিছ, এতিয়া আমি গৰমত থাকিব নালাগে আৰু। আপোনালোকৰে দিন আৰু দেই, নতুন বোৱাৰীয়ে গোটেই ঘৰখন ভৰাই পেলালেহি আৰু। ৰবিচোন তহঁতি, মই তাইক বাহিৰলৈ মাতি দিছোঁ। বোৱাৰী, বাহিৰলৈ আহাচোন, তোমাক চাবলৈ মানুহ আহিছে। আহিছোঁ মা। এইজনীয়ে আমাৰ নতুন বোৱাৰী। বৰ ধুনীয়া পাই। হ'বই আৰু, চহৰৰ ধনী ঘৰৰ ছোৱালী যে। আপোনালোক ওচৰৰে ন? হয়, আমি ওচৰৰে আৰু। আপোনালোক বহকচোন দেই, মই চাহ অকণ বনাই আনো। বাইদেউ, বাহিৰত দুগৰাকী মানুহ আহিছে, আপুনি চাহ দুকাপ বনাই দিয়ক না। কোন আহিছে বাৰু? ওচৰৰে মানুহ দুগৰাকী আহিছে, মই মানে চিনি নাপাওঁ। আপুনি চাহ দুকাপ বনাই দিয়ক, মই লৈ যাম বাৰু। ঠিক আছে, হ'ব দিয়া, মই বনাই দিছোঁ বাৰু। মিনতিহঁতে হেনো তোমাৰ হাতৰ চাহ খাই হেনো খুব ভাল পালে। হয় নেকি মা? মা, মোক এই শাড়ীখন দাদাই গিফ্ট দিছিলে জানানে? ভাল লাগিছে নাই বাৰু? লাগিছে আকৌ, কেলে নালাগিবনো? এইখন দিল্লীৰ পৰা আনিছিলে, 10,000 টকা লৈছিলে। কি, ইমান দাম লৈছিলে নে? মই দেখোন 10খনমান শাড়ী পালোহেঁতেন সেইটো দামত। ইছ ৰাম, মই আকৌ ইমান কম দামী বস্তু নিপিন্ধো, আপুনি নাজানে নেকি? বৰ ধুনীয়া লাগিছে তোমাৰ শাড়ীখন। চুমি, মোৰ লগত ব'লা, আজি ৰাতিৰ সাঁজ আমি দুইজনীয়ে একেলগে মিলি ৰান্ধিম। বাইদেউ, কি যে কথা কোৱা আৰু, মই আজিলৈকে ভাত ৰান্ধি পোৱাই নাই। তাই ইমান ধনী ঘৰৰ ছোৱালীজনীয়েনো ক'ত ভাত ৰান্ধিব, তই ৰান্ধগে যা। সদায় দেখোন মই অকলেই ৰান্ধি থাকোঁ, আজি তাই যোৱাহেঁতেনে আমি দুইজনীয়ে একেলগে মিলিজনী ৰান্ধিব পাৰিলোহেঁতেন। প্লিজ, মই সেইবোৰ কৰিব নোৱাৰোঁ দেই। মা, আপুনি আৰু মই দুইজনী ৰেষ্টকে কৰোঁগে ব'লক মোৰ ৰুমতে। তই যা ভাত ৰান্ধগে, হ'লে আমাক মাতি দিবি খাবলৈ। হ'ব দিয়ক মা। দিনৰ দিনটো অকলে কাম কৰি আছোঁ, বোলো ৰাতি ভাত সাঁজ একেলগে মিলিজুলি বনাম, কিন্তু কোনো নাহিলে মোক সহায় কৰি দিবলৈ। উপায় নাই আৰু, মই দুখীয়া ঘৰৰ ছোৱালী যে, সহ্য কৰিবই লাগিব আৰু। মই অকলেই ভাত বনাব লাগিব আৰু, মোক কোনেও সহায় কৰি নিদিয়ে। ইমান গৰম উঠিছে, যাওঁ ফ্ৰিজৰ পানী গিলাচকে খাই লওঁগে। তাৰ পৰা লাহেকে কামত ধৰিম আৰু। আপুনি ইয়াত কি কৰিছে? মোৰ ফ্ৰিজটো যে মোক নুসুধাকে খুলিছে, আপুনি ইমান সাহস ক'ত পালে? নহয় মানে চুমি, মোৰ বৰ গৰম উঠিছে, সেইবাবে ফ্ৰিজৰ পানী গিলাচ খাওঁ বুলি ভাবিলোঁ। আপোনাৰ জানো আগতে ফ্ৰিজৰ পানী খোৱাৰ অভ্যাস আছে? এতিয়া যে আপুনি গৰমত ফ্ৰিজৰ পানী নোখোৱাকে থাকিবই নোৱাৰে। চুমি, তুমি এইবোৰ কি কৰিছা? মই কাম কৰি ভাগৰ লগাৰ বাবেহে ফ্ৰিজৰ পানী এগিলাচ খাম বুলি ভাবিছিলোঁ। হ'ব দিয়া, আজিৰ পৰা ফ্ৰিজৰ পানী নাখাওঁ আৰু। চাওক, এতিয়া আঁতৰি দিয়া, মই ফ্ৰিজৰ পৰা জুচ খাওঁ। মা, আপোনাৰ কুলাৰত বহি কেনেকুৱা লাগিছে? মোৰ যে বহুত ভাল লাগিছে দেই, এনেকে কুলাৰৰ হাৱা লৈ মই কেতিয়াও পোৱাই নাই। তুমি এচিটো লগাবলৈ মানুহকেইটাক মাতি দিবা আকৌ, তেতিয়াহে বেছি আৰাম লাগিব থাকি। মই দেউতাক ফোন কৰিছিলোঁ, মা, দেউতাই হেনো কাইলৈকে মানুহকেইটাক পঠিয়াই দিব। হয় নেকি? তেনেহ'লে বৰ ভাল কথা হ'ব দেই। কাইলৈতো মোৰ ৰুমত এচি লগাবই, তেতিয়া আপুনি মোৰ কুলাৰটো লৈ ল'ব পাৰিব। হয় নেকি বোৱাৰী? তুমি যে ইমান ভাল, তুমি মোৰ কথা ইমান চিন্তা কৰা। মোৰ ভাত বনাই হ'ল আৰু, আপোনালোক খাবলৈ আহক। গৈছোঁ, তই যা। আৰু হেৰি নহয় মা। কি হ'ল ক? মোৰ মাৰ গাটো একেবাৰে ভাল নহয়, মই কাইলৈকে ঘৰলৈ যাব লাগিব। যা যদি যাবি, কিন্তু এদিন বা দুদিন থাকিবি আকৌ, নহ'লে ঘৰৰ কাম কোনে কৰিব? হ'ব মা, মই এদিন বা দুদিন থাকি গুচি আহিম বাৰু। তুমি যদি যোৱাগে ঘৰৰ কামবোৰ কোনে কৰিব? তোমালোকে মিলি কৰিবা আৰু, মোৰ মাৰ গাটো বহুত বেয়া, মই যাবই লাগিব।
এতিয়া বলা ভাত খাই লাগে নহলে ভাত ঠাণ্ডাই হ'ব এদিন বা দুদিন থাকিম বুলি কৈ পিনে কিমান দিন থাকিব ঠিক নাই গোটেই ঘৰৰ কামবোৰ মই কৰিব লাগিব মই যে ভাত চাত বনাবলৈ নাই দেই মাকে ক'ব লাগিব বনাবলৈ মা মই আহিছো দেই আপোনালোকে ঘৰৰ কামবোৰ মিলিজুলি কৰিব আৰু মই দুদিন থাকিয়ে গুচি আহিম হ'ব দে যা যা মাৰক ভালকে শুশ্ৰূষা কৰে মা মোৰ গাটো বৰ ভাল লাগি থকা নাই কিবা জ্বৰ জ্বৰ লাগি আছে আজি ভাতকেইটা আপুনিয়ে বনাই দেচোন যা হ'ব দিয়া বাৰী দিনৰ সাজটো ময়ে বনাওঁগে বাৰু কিন্তু ৰাতি সাজটো তুমি বনাব লাগিব আকৌ হ'ব দিয়ক এইবোৰৰ পৰা শান্তি নাই পাই মই ঘৰত ভাত এটা বনাই পোৱা নাছিলো ইয়াত মোক ভাত বনাবলৈ কৈছে মই এটা কাম কৰিম ভাত চাত বনাবলৈ নাই গা বেয়া বুলি বুদ্ধি সাজি শুই থাকিম আৰু মই ভাত নবনালে ইনেও বুঢ়ীজনীয়ে ভাত বনাবই লাগিব তেতিয়া মই অলপ ভাল হোৱা এক্টিং কৰি ভাতকেইটা খাই ল'ম এই বুঢ়ী বয়সত কি যে কৰিবলগীয়া হৈছে আৰু দেই ডাঙৰ বোৱাৰী থাকোঁতে ভাল আছিলে দেই মোক তাহানিও একো এটা কাম কৰিবলৈকে দিয়া নাছিলে কি হ'ল আপোনাৰ মা মই পৰিলো মোৰ কঁকালটো গ'ল ৰ'ব মই ইয়াক মাতি দিছো হেৰি শুনিছেনে এফালে আহক মা আপুনি কেনেকে পৰিলে সেইবোৰ প্ৰশ্ন কৰি থকাতছে মোক কোনোবা এটা দাঙিব পৰা নাই মা বলক মই আপোনাক হস্পিটেললৈ লৈ যাওঁ বৈ যিহে কঁকালটো বিষাইছে মই ৰ'বই পৰা নাই তুমি লৈ যোৱা আমাক হস্পিটেললৈ মই যাব নোৱাৰো দেই বোৱাৰী তুমি যে মোৰ বিপদৰ সময়ত এনেকুৱা কৰিছা যে হ'ব মা বাদ দিয়ক তাইৰ কথা ময়ে লৈ গৈছোঁ আপোনাক হস্পিটেললৈ অথনিৰ পৰা মই হস্পিটেলত পৰি আছোঁ বোৱাৰীজনীয়ে মোক খবৰ এটা ল'বলৈ অহা নাই ডাঙৰ বোৱাৰী হোৱাহেঁতেন কিজানি মোৰ লগত লাগি ফুৰিলেহেঁতেন মা আপোনাৰ এনেকুৱা অৱস্থা কেনেকে হ'ল ডাঙৰ বোৱাৰী তই মাৰ ঘৰৰ পৰা গুচি আহিলি নেকি আপোনাৰ খবৰটো পাই মই লৰালৰিকে গুচি আহিলোঁ আপুনিও মোৰ মাৰ নিচিনা একেহে হয় নেকি বোৱাৰী আপুনি বা কিমান দুখ পাইছে মোৰ যে ইমান চিন্তা হৈ আছিল আপুনিনো কেনেকে পৰিবলৈ পালে মই পাকঘৰত ভাত বনাবলৈ গৈছিলোঁ তাতে পানী পৰি আছিল মই তাতে পিছলি পৰিলোঁ হ'ব মা আপুনি একো চিন্তা নকৰিব মই আহিলোঁ নহয় আপোনাক একো কষ্ট পাবলৈ নিদিওঁ কিন্তু তোৰ মাৰো গা বেয়া আছিল দেখোন মই ইয়াৰ পৰাই গৈ মাক হস্পিটেললৈ লৈ গ'লোঁ অলপমান মায়ে ভাল পাইছে বাৰু তাৰ পৰা মই আপোনাৰ খবৰটো শুনি ৰ'ব নোৱাৰিলোঁ গুচি আহিলোঁ এতিয়াহে মই বুজি পাইছোঁ বোৱাৰী মোক ক্ষমা কৰি দিবি বোৱাৰী মই সৰু বাৰীৰ বস্তুবোৰ দেখি লোভত পৰিছিলোঁ ভাল বেয়া একো বিচাৰ কৰিব নোৱাৰিছিলোঁ অন্ধ হৈ পৰিছিলোঁ আৰু তোকো বহুত কষ্ট দিলোঁ তেনেকৈ নক'ব মা ডাঙৰে সৰুক ক্ষমা খুজিলে ভাল নেদেখি নহয় ভুল চবৰে হয় কিন্তু সেই ভুলটো শুধৰাব পৰাটোহে আচল কথা হয় বোৱাৰী তই ঠিকেই কৈছ সৰু বোৱাৰীয়ে এতিয়ালৈকে মোৰ এবাৰো খবৰ ল'বলৈ অহা নাই কিন্তু তোৰ নিজৰ মাৰ বেমাৰ যদিও তই মোৰ ওচৰলৈ দৌৰি আহিলি এতিয়াহে বুজি পাইছোঁ মই ধন পইচা থাকিলেই অকল মানুহ নহয় ভাল মানুহ হ'বলৈ এটা ভাল মনো থাকিব লাগিব হয় মা মানুহক ধন টকা পইচা থকাতকৈ এটা ভাল মনৰহে দৰকাৰ আজি মই চব গম পালোঁ আৰু তোক মই কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ ডাঙৰ বোৱাৰী ঠিক আছে মা আজিৰ পৰা আমি মিলা প্ৰীতিৰে থাকিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব